हेलो व्यूअर्स नमस्कार ब्लॉग स्टिप चैनलলৈ আপোনালোকক স্বাগতম। তো আজি কিন্তু এটা ভিডিঅ'ৰ বিষয়ে কথা ক'বলৈ ওলাইছোঁ। তো সেইটো হ'ল কিবা জব অনলাইন জব লৈ। তো চাওক আৰম্ভ কৰোঁ ভিডিঅ'টো। পোস্টের নাম হল কমিশনার অফ ট্যাক্স রিকোয়ারমেন্ট 2019 জুনিয়র অ্যাসিস্ট্যান্ট 18টা পোস্ট খালি আছে। এতিয়া আপুনি এপ্লিকেশ্যন প্ৰচেছটো হৈছে অফলাইন আৰু ইয়াৰ লাষ্ট ডেট হ'ল 2/8/2019 আৰু ইয়াতে চাওক কমিশনাৰ অফ ট্যাক্স ৰিকোয়াৰমেন্ট 2019 ডিটেইলছ। পোষ্টৰ নামটো হৈছে জুনিয়ৰ এছিষ্টেণ্ট আৰু পোষ্ট হৈছে 18টা আৰু essential characters candidate must have valid registration in employment actions in the state of Assam and shall have PAN or Aadhaar card or voter ID card. So viewers ইয়াতে কৈছে কেণ্ডিডেটৰ কাৰণে valid registration employment action officer সেন্সৰ হয় কাগজখন আৰু তাতে আপোনাৰ পান কাৰ্ড ভোটাৰ আই কাৰ্ড আৰু আধাৰ কাৰ্ড আৰু পে স্কেলটো হ'ল মান্থলি 14,000 পাৰ মান্থ আৰু তাতে গাৰ্ড পে থাকিব 6,200 আৰু এজ লিমিট হ'ল 21 পৰা 38 ইয়াৰ্ছলৈ 1/1/2019 চনলৈ হ'ব লাগিব। তাৰপিছত কেনেকৈ এপ্লাইটো কৰিব আৰু ক'ত জমা দিব? অফিচ অফ দ্য কমিশ্যন অফ টেক্স কাৰ ভৱন দিছপুৰ গুৱাহাটী আৰু ইয়াৰ অনলাইনটো আৰম্ভ হৈছে 20 জুলাই 2019 আৰু লাষ্ট ডেট এপ্লিকেশ্যন 2 আগষ্ট 2019 আপ টু 4 PM লৈকে। যদি ডাউনলোড নটিফিকেশ্যন ডাউনলোড কৰিব খোজে তো অপশ্যন দিয়া আছে আৰু ভিডিঅ'ৰ লিংকটো ডিছক্ৰিপশ্যনত দি দিম, চাই ল'ব। ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগি থাকে তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো নিশ্চয় ক্লিক কৰিব কাৰণ নিত্য নতুন ভিডিঅ'গুলি চাব পাৰিব সকলোৰে আগত।